Hello friends, welcome back to my YouTube channel. আজি হৈছে 2023 চনৰ আজি প্ৰথম দিন আৰু সকলোকে মোৰ ফালৰ পৰা জনাইছো নৱবৰ্ষৰ শুভকামনা আৰু এতিয়া মানে আজি দিনটোতে ভিডিওটো আৰম্ভ কৰি দিছো আৰু মানে আজি দিনটো কি কৰিম কি নকৰিম আপোনালোকক সকলোবোৰ দেখুৱাই আছো ভিডিওটো চাই থাকক লাষ্টলৈকে আৰু এনে আৰু বৰ্তমান গা চা ধুই ৰেডি হৈ গলো আৰু এতিয়া বৰ্তমান মই দোকান খুলিব আহিছো দোকানখন খুলি লওঁ আৰু মানে সৰুকে দোকান এখন আছে আপোনালোকক দোকানখন খুলি লোৱাৰ পাছত চাবি এই দোকানখন খুলি লওঁ প্ৰথম তলাটো কৃষ্ণ ভগৱান কৃষ্ণ 2023 চনটো যাতে ভালে কুশলে যায় আৰু সকলোৱে ভালে কুশলে যাওক অপায় মংগলবিলাক সকলোৱে দূৰ হওক 2023 চনটো সুন্দৰভাৱে যাওক সকলোৱে আনন্দ মনে তাকে কামনা কৰিছো আজি 1 জানুৱাৰী বুলি পুৰা এনজয় কৰি আছে আৰু এতিয়া চাহ আপোনালোকে পুৰা এনজয় কৰি আছে গানত পুৰা ডান্স কৰি আছে বেছি নাচা ধুনীয়া ধুনীয়া ডান্স নাচা ধুনীয়া ধুনীয়া নাচিছে ধুনীয়া ডান্স বাহ বেটি নাচা ধুনীয়া ডান্স ধুনীয়া ডান্স বেটি নাচা বেটি ধুনীয়া ডান্স হৈ গ'ল আৰু এতিয়া 1 জানুৱাৰী বুলি আমি সৰুকে খানা এটা খাই দিম আপোনালোকে চাই থাকক এয়া মাছ এটা কিনি আনি লৈছো 1 কেজি 100 গ্ৰাম আৰু এইটোৱে মানে আজি আৰু বইলাৰ থাকিব আৰু এইটো আৰু সৰুকে খাই দিম আৰু আপোনালোকে চাই থাকক মাছটো বাছি লওঁ প্ৰথমে মাছটো বাছি লওঁ বৰ্তমান মাছ বচা হৈ গ'লগৈ আৰু এতিয়া আমাৰ টিকলিহঁতক খানা দিয়া হৈছে খানা মানে সিহঁতৰ এতিয়া থুলমূলকৈ আৰু প্ৰথম খানাটো দিয়া হৈছে সিহঁতক চাই লওক সিহঁতে খাই আছে আৰু টিকলি খাইছা খাইছানে নাই খাইছা হাঁহি দিয়া মা ছোৱালীজনী হ'ব দিয়া খোৱা এতিয়া খোৱা খাই লোৱা দেই আৰু ৰাতিলৈ আমাৰ ডাঙৰ খানা এটা আছে নমা ৰাতিলৈ ডাঙৰ খানা এটা আছে আৰু বতাহত আহিব ডাঙৰ বতাহ আহিব মাজু বতাহ আহিব আজি ৰাতিলৈ মৈত্ৰী তুমি আহিবা তোমাৰ কাৰণে এটা ডাঙৰ ছাৰপ্ৰাইজ আছে ৰাতিলৈ তুমি দেখা পাবা আৰু বন্ধুসকল আজি মানে পুৰা 1 জানুৱাৰী আৰু ৰাতি আজি খানাটো হ'ব মানে দিনতে খাম বুলি ভাবিছিলোঁ আৰু ডাঙৰ দাহঁতৰ মানে ডিউটি ছুটি নাই কাৰণে আমি ৰাতি খাই দিম সিহঁতে ৰাতি আহিব আৰু এইটো ভিডিঅ' আজি ইমানতে সামৰণি মাৰিছোঁ আৰু কোনে 31ৰ খানা খাইছিল কমেণ্ট কৰি জনাবচোন আৰু 1 জানুৱাৰীটো খানা হয় বাৰু 31ৰো হয় বহুতে বিভিন্ন ধৰণে খানা খায় বাৰু আৰু আজি এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ আৰু পিছৰ ভিডিঅ'বিলাক পাই থাকিব বাৰু আপোনালোকে আৰু ভিডিঅ'বোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কোনোবা যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ধন্যবাদ